শিশু দিৱস উপলক্ষে শিশু দিৱসৰ দোহাৰী ৰচনা। প্ৰতি বছৰে 14 নৱেম্বৰ দিনটোত শিশু দিৱস হিচাপে উদযাপন কৰা হয়। ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটোক শিশু দিৱস হিচাপে পালন কৰা হয়। শিশু দিৱস উদযাপনৰ প্ৰকৃত উদ্দেশ্য হ'ল শিশুসকলৰ অধিকাৰক লৈ সজাগতা বৃদ্ধি কৰা, নেহৰুৰ প্ৰতি সন্মান প্ৰদৰ্শন আৰু শিশুসকলৰ প্ৰতি তেওঁৰ ভালপোৱাৰ বাবেই তেওঁৰ জন্মদিনটোত আমাৰ দেশত শিশু দিৱস হিচাপে পালন কৰা হয়। 1889 চনৰ 14 নৱেম্বৰ তাৰিখে জৱাহৰলাল নেহৰুৰ জন্ম হয়। তেওঁ প্ৰধানমন্ত্ৰী পদত একেৰাহে 17 বছৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল। 1955 চনত ভাৰত চৰকাৰে তেওঁলৈ দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। জৱাহৰলাল নেহৰুৱে শিশুসকলক বৰ ভাল পাইছিল। তেওঁলোকৰ মাজত তেওঁ নেহৰু চাচা বুলি পৰিচিত আছিল। তেখেতৰ শিশুসকলৰ প্ৰতি থকা গভীৰ মৰম আৰু ভালপোৱাৰ বাবেই তেওঁৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। এই বিশেষ দিনটোতে নেহৰুদেৱৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জ্ঞাপন কৰা হয়।